নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক দেখাব লৈছোঁ আমাৰ অসমী হেণ্ডলুমত চলি আছে প্ৰশিক্ষণৰ মাজতে আমাৰ শিপিনীসকলে আজি তৈয়াৰী কৰিছে এটা খানা। সেইবাবে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। এয়া আমাৰ শিপিনীসকলে কাটি আছে পাচলি। এয়া আছে আমাৰ স্বপ্না কেনেকুৱা লাগিছে? ভাল লাগিছে। ভাল লাগিছে। আজি খানা খাম। এয়া লুপু বাইদেউ কেনেকুৱা লাগিছে? ভালেই লাগিছে। ভাল লাগিছে। আৰু এইফালে আছে পৰিস্মিতা কেনেকুৱা লাগিছে আজি খানা? ভাল লাগিছে। 45 দিন শিকি হ'বই আহি খাওঁ মিলিজুলি একেলগতে এসাঁজ খাম কিমান ভাল লাগিব। ভাল লাগিছে হয়। এইফালে পাম তেনেকৈ। অঁ পুনম কেনেকুৱা লাগিছে? ভাল লাগিছে। ববিতা বাইদেউ ভাল লাগিছে। আজি 45 দিনে আমি 30গৰাকী মহিলাই মানে প্ৰশিক্ষণ মিলিজুলি কৰি আজি পাৰ্টিটো খাম বুলি আহিছোঁ। ভাল লাগিছে। লগে ভাগে এসাঁজ। নয়নিকা কেনেকুৱা লাগিছে? ভাল লাগিছে। এইপিনে মণিষা গোহাঁই ভাল লাগিছে। আশা বাইদেউ ভাল লাগিছে। আৰু আমাৰ এইপিনে থাকি গৈছে বাইদেউ লখিমী বাইদেউ ভাল লাগিছে হয়। আমাৰ এইফালে তাঁত বৈ আছে, চবেই নিজৰ নিজৰ কাম কৰি আছে। এয়া হৈছে তুলুমণি আৰু সেয়া হৈছে ছাৰে কি ক'ব? ধুনীয়া লাগিছে। আৰু এইফালে আমাৰ বৰ তুলি আছে। আমাৰ যিহেতু প্ৰশিক্ষণৰ পাছতো প্ৰডাকশ্যন আমাৰ চলি থাকিব, সেয়েহে আমাৰ আকৌ নতুনকৈ কাপোৰ লগোৱা হৈছে। এয়া কাম চলাই আছে। এয়া আছে তৰা বাইদেউ। লাজ কৰে। এয়া হৈছে আমাৰ ৰীতা কেনেকুৱা লাগিছে? নমস্কাৰ। ভাল লাগিছে। এয়া কাম কৰি আছো, আমি তাঁতশাল বৈ আছো আৰু খানা বনাই আছে। বনাই আছে আৰু আজি খাম আৰু চবে। আজি খাম আৰু সকলোৱে মিলি পেলাই। আৰু এইফালে আছে আমাৰ বৰ্ণালী ভাল লাগিছে। আৰু এইফালে আছে আমাৰ ৰবীনা ভাল লাগিছে। স্বপ্না ভাল লাগিছে। আৰু ভাল লাগিছে ন? আজি খানাও তাতে আৰু এজনী আছে আমাৰ অকণমানিজনী আহিছে আজি মাকৰ লগত। ভাল লাগিছে। আৰু এইফালে আমাৰ ৰূপজ্যোতিয়ে বৈ আছে গামোচা। ৰূপজ্যোতি আজি কেনেকুৱা লাগিছে? আজি খানা মজা লাগিছে। আৰু তুমি ফুলো বাচিছা, মজা ভাল লাগিছে। আৰু এইফালে আমাৰ আছে দুগৰাকী বাইদেউ। আজি অকণমান মনটো দুখ লাগিছে আপোনালোকৰ ন? হয়, কালি এক্সিডেণ্টটো হোৱাৰ বাবে অকণমান দুখ লাগি আছে। এয়া ৰূপা বাইদেউ কেনেকুৱা লাগিছে? ভাল লাগিছে। সংগীতা ভাল লাগিছে। এফালে ভাল লাগিছে, এফালে বেয়াও লাগিছে ন? হয়। 45 দিন শেষ হ'ব এতিয়া। সকলোৰে মনত অকণ দুখো লাগিছে বাৰু, বা একো নাই, মাজে মাজে আহি থাকিব যিহেতু আমাৰ প্ৰডাকশ্যন চলিয়ে থাকে। এয়া চাহ খোৱা চলি আছে। আমাৰ উষা বাইদেৱে খাই আছে। এয়া চাহৰ পৰ্ব চলি আছে। চাহ কিহে খাইছে? ডিম ভুজিয়া। ভুজিয়া। এইফালে আমাৰ জুই বাইদেউ ল'ৰাটোক বহিবলৈ দিব লাগিছিলে। ডিম খোৱা। কিহে খাইছা? চাহ কিহে খাইছা? ডিমটো দেখুৱাবই পৰা চাহ আছে। এইটো